আমাৰ অসমীয়াত এষাৰ কথা আছে যে কথাতেই বতা পায় আৰু কথাতেই কটা যায়। আজিকালি মানুহবোৰৰ কথাত কটা নাযায় বা কটা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'লেও মানুহ যিহেতু আজিকালি টেঙৰ, গতিকে তেনে পৰিস্থিতিৰ পৰা মানুহ বাচি আহিব। কিন্তু এই কথাত বতা পোৱা কথাষাৰ বাৰু খুব সহজ নে? ঠিক আছে, আমাক বাৰু কথাত বতাও নালাগে, কিন্তু যিহেতু আমি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিহেতু এটা ভাষাৰ মাধ্যমেৰে আনৰ আগত প্ৰকাশ কৰোঁ আমাৰ মনৰ কথাখিনি, গতিকে সেই সময়ত আমাৰ সেই কথা কোৱাৰ প্ৰকাশ ভংগীয়ে আন 10জনৰ মন বাৰু জয় কৰিব পাৰেনে? গতিকে আহক আজিৰ এই ভিডিঅ'টোত আমাৰ আপোনজনৰে হওক, আমাৰ প্ৰিয়জনৰ অন্তৰে হওক বা আমাৰ বন্ধু বান্ধৱীৰ অন্তৰে হওক বা কোনো অচিনাকি ব্যক্তিৰ অন্তৰে হওক, আমাৰ কথা কোৱাৰ প্ৰকাশ ভংগীৰ মাধ্যমেৰে তেওঁলোকৰ মন আমি কেনেকৈ জয় কৰিব পাৰোঁ সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টোত কিছু কথা বিশ্লেষণ কৰোঁ। আহক আমি বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ি যাওঁ। আমি যেতিয়াই কোনো এজন ব্যক্তিৰ লগত কথা পাতিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি সকলোতকৈ প্ৰথমে মানি চলিবলগীয়া দিশটোৱে হৈ গ'ল যে আই কণ্টেক্ট আমি মেইনটেইন কৰি চলা। মানে সেই ব্যক্তিজনৰ লগত আমি কথা পাতোঁতে তেখেতৰ চকুত হৈ আমি কথা পাতিবলৈ চেষ্টা কৰিব লাগে। যদি আমি ব্যক্তিজনৰ লগত কথা পাতি আছোঁ কিন্তু এইফালে চাই কথা পাতিছোঁ, এইফালে চাই কথা পাতিছোঁ বা তললৈ চাই আমি কথা পাতি আছোঁ, তেতিয়া ইয়াকে সূচাব যে আপোনাৰ মনৰ মাজত আত্মবিশ্বাসৰ অভাৱ বা আপুনি কোৱা কথাখিনিৰে সেই ব্যক্তিজনৰ অন্তৰ আপুনি জয় কৰিব নোৱাৰিব বা তেখেতক আপুনি প্ৰভাৱিত কৰিব নোৱাৰিব বা বহু ক্ষেত্ৰত সেই ব্যক্তিজনে আপোনাৰ কথাখিনিত হয়তো এনে কৰিলে গুৰুত্ব নিদিবও পাৰে। ইয়াৰ দ্বাৰা মই আপোনাক এইটো ক'ব বিচৰা নাই যে বোলে আপুনি সেই ব্যক্তিজনৰ লগত এঘণ্টা সময় কথা পাতিলে আৰু এঘণ্টা সময়ে আপুনি সেই ব্যক্তিজনৰ চকুত হৈ কথা পাতিব লাগিব। এনে কৰাটো সম্ভৱো নহয়। মিনিমাম 80% সময় আপুনি সেই ব্যক্তিজনৰ চকুত হৈ কথা পাতিবলৈ চেষ্টা কৰিব লাগে বা প্ৰয়াস কৰিব লাগে। তেতিয়া দুইজনৰ মাজত যিটো কথা বাৰ্তা হ'ব সেই কথা বাৰ্তাৰ মাজত এক মধুৰতা আহিব, মানে কথাখিনি খুব মধুৰ হ'ব, গম পাইছে? দ্বিতীয়তে আমি মন কৰিবলগীয়া কথাটো হ'ল যে অলৱেজ কিপ স্মাইলিং। যেতিয়া আমি কোনো ব্যক্তিৰ লগত কথা পাতোঁ তেতিয়া আমি মুখত এটা মিঠা হাঁহি ৰখাটো কিন্তু খুবেই প্ৰয়োজনীয়, কিয়নো এটা মিঠা হাঁহিয়ে কিন্তু এখন বিশ্বক নিমিষতে সলনি কৰি দিব পাৰে। আৰু ছোৱালীৰ ক্ষেত্ৰততো বিশেষভাৱে প্ৰয়োজনীয় হাঁহিয়ে থাকিব লাগে, কিয়নো আপুনি চাব পাৰে যে এজনী ছোৱালীক খুব ভালকৈ মেকআপ কৰি দিছে আৰু তেখেতৰ মুখত কিন্তু হাঁহি নাই, আৰু এজনী ছোৱালীক কোনো মেকআপ কৰা নাই, উইদাউট মেকআপ আছে, কিন্তু মুখত এটা মিঠা হাঁহি আছে। চাব কোনজনী ছোৱালী বেছি ভাল লাগে? নিশ্চয় হাঁহি থকা ছোৱালীজনী সকলোতকৈ বেছি ভাল লাগিব। হাঁহিলে মানে আমাৰ কি হয়, প্ৰাণবিলাক চঞ্চল হয়, মানে মনটো ভাল লাগি যায় ভিতৰৰ পৰা, গতিকে হাঁহিটো একদম মাষ্ট। তৃতীয়তে আমি মন কৰিবলগীয়া অন্য এটা দিশ হ'ল যে আমাৰ বডি লেংগুৱেজ। আমি যেতিয়াই কোনো এজন ব্যক্তিৰ লগত কথা পাতিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি কোৱা কথাখিনি সেই ব্যক্তিজনৰ বোধগম্য হোৱাৰ ক্ষেত্ৰত আমাৰ বডি লেংগুৱেজেও কিছু ভূমিকা গ্ৰহণ কৰাটো উচিত। মানে আমাৰ বডি লেংগুৱেজটো খুব সুন্দৰ অমায়িক হোৱাটো উচিত, কিয়নো আমি কোৱা কথাৰে এজন ব্যক্তিক কেৱল মাত্ৰ 30%হে আকৰ্ষিত কৰিব পাৰি, বাকী 70%হে কিন্তু এই বডি লেংগুৱেজে আকৰ্ষিত কৰিব পাৰে। গতিকে বডি লেংগুৱেজৰ এক মুখ্য ভূমিকা আছে আমাৰ কথোপকথনৰ ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰাটো খুবেই প্ৰয়োজনীয়। চতুৰ্থতে আমি মন কৰিবলগীয়া কথাটো হৈ গ'ল যে শ্ল' ইয়ৰ ছেল্ফ ডাউন। মানে আমি কোনো এজন ব্যক্তিৰ লগত যেতিয়া লগ পাওঁ তেতিয়া আমি প্ৰথমেই তেখেতৰ লগত কথা বতৰা পাতোঁতে খুব হৈ হাল্লা নকৰি, চিঞৰ বাখৰ নকৰি, উত্তেজিত হৈ কথা নকৰি প্ৰথমেই আমি খুব অমায়িকভাৱে নিজৰ কথাখিনি সেই ব্যক্তিজনৰ আগত আগবঢ়াব লাগে। তেতিয়া দুইজন ব্যক্তিৰ মাজত যিমান সময় কথা বতৰা হ'ব তেতিয়া তেওঁলোকৰ মাজত এটা সহৃদয়তা থাকিব বা ইজনে আনজনৰ প্ৰতি এটা মানে আকৰ্ষণৰ ভাৱ দুইজনে অনুভৱ কৰিব। পঞ্চমতে আমি মন কৰিবলগীয়া অন্য এটা দিশ হ'ল যে আমাৰ ৱাকিং ষ্টাইলটো, মানে আমাৰ খোজকঢ়াৰ ষ্টাইলটো। বহু ক্ষেত্ৰত দেখা যায় যে এজন ব্যক্তিৰ খোজকঢ়াৰ ধৰণেও বহু লোকক আকৰ্ষিত কৰিব পাৰে। গতিকে আমাৰ খোজকঢ়াৰ ধৰণটো খুব সুন্দৰ হ'ব লাগে, ভদ্ৰ হ'ব লাগে, কিয়নো আমাৰ সমাজত এনে বহু লোক দেখা যায় যিসকলৰ নেকি খোজকঢ়াৰ ধৰণৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে সেই ব্যক্তিজনৰ আচলতে প্ৰকৃত স্বভাৱ কেনেকুৱা। গতিকে সদায় আমাৰ খোজকঢ়াৰ ধৰণটো ভাল হ'ব লাগে, পিছফালৰ মেৰুদণ্ড আৰু আমাৰ মাথা সদায় চিধা কৰি আমি খোজকাঢ়িবলৈ প্ৰয়াস কৰিব লাগে। আৰু সদুশেষত আমি মন কৰিবলগীয়া কথাটো হৈ গ'ল যে অ'পেন আপ ইয়ৰ বডি। মানে আমি কোনো ব্যক্তিৰ লগত কথা পাতি থাকোঁতে কিছুমানে কি কৰে যে জঠঙা হৈ বোলে এনেকৈ কথা পাতে বা জেপত হাত দুখন ভৰাই থৈ এনেকৈ কথা পাতি থাকে। গতিকে এইবিলাক কৰিব নালাগে, অলপ অ'পেন আপ থাকিব লাগে আমাৰ বডিটো। ধৰি লওক আপুনি কোনো জনসমাগমৰ মাজত আছে বা মাজত আমি কিছু সময় ৰ'ব লগা হ'ল,
কিছুমানে কি কৰে ক'ৰবাত এনেকৈ ভেজা দি ৰখি থাকে বা ক'ৰবাত এনেকৈ ৰখি থাকে মানে বিভিন্ন ধৰণৰ মানুহৰ ষ্টাইলত ৰখি থাকে ক'ৰবাত ভেজা দি আউজি গতিকে তেনে থাকিলে অলপ বেয়া দেখায় মানে অলপ ষ্ট্ৰংলি থাকিব লাগে মানে বডিটোক অ'পেন কৰি ৰাখিব লাগে অ'পেন আপ কৰি ৰাখিব লাগে গতিকে এই ভিডিঅ'টোত মই যিখিনি কথা ক'লোঁ বিশেষকৈ 6টা দিশৰ কথা ক'লোঁ এই 6টা দিশ যদি আমি সকলোৱে যদি মানি চলিবলৈ চেষ্টা কৰোঁ তেন্তে মোৰ বিশ্বাস আমাৰ কথাৰ জৰিয়তে আমি যি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যি ভাষা ব্যৱহাৰ কৰোঁ সেই ভাষাৰ জৰিয়তে আমাৰ মনৰ কথাৰ জৰিয়তে আন 10জন ব্যক্তিৰ অন্তৰ হয়তো আমি জয় কৰিবলৈ হয়তো সক্ষম হ'ব পাৰোঁ কথাখিনি যদি আপোনালোকে একমত ভিডিঅ'টো শ্বেয়াৰ কৰক ভিডিঅ'টো লাইক কৰক ধন্যবাদ পুনৰ এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ সোনকালে আহিছোঁ ধন্যবাদ